আগতে আমাৰ ষ্টাফৰ সকলোকে মই কৈ থৈছিলোঁ যে বিশেষকৈ আমাৰ হাৰ্টথ্ৰব হিয়াৰ আমঠুক বিশেষকৈ মোৰ বৰ মৰমৰ জুবিন গাৰ্গ তেওঁৰ মহাপ্ৰয়াণৰ পিছৰ সময়ছোৱাত মোৰ ভাতৃ শ্যামকানু মহন্তৰ নামটো তাত জড়িত হৈ তেওঁ বৰ্তমান জুডিচিয়েল কাষ্টডিত আছে। সেই সংক্ৰান্তত কিবা RTI যদি আহে তেতিয়া মই মোৰ অফিচৰ ষ্টাফক কৈ থৈছিলোঁ, বৰ স্পষ্ট নিৰ্দেশনা দি থৈছিলোঁ যে তেতিয়াহ'লে তুৰন্তে মোৰ দৃষ্টিগোচৰ কৰিব যাতে মই যাৱতীয় ব্যৱস্থা ল'ব পাৰোঁ, কাৰণ মই বহা জেগাত তেওঁৰ বিষয়ে সিদ্ধান্ত লোৱাটো অনুচিত হয়। এইটো নৈতিকভাৱে অদৰকাৰী কথা, বেয়া কথা। কিন্তু ইমান দিন অহা নাছিলে। 4 তাৰিখৰ দিনা সন্ধ্যা এখন কাগজ পাইছোঁ, মই চিঠি এখন পাইছোঁ এজন RTI এপ্লিকেণ্ট এজনৰ পৰা, আবেদনকাৰী এজনৰ পৰা। তেওঁ লিখিছে যে আপোনাৰ তেওঁ প্ৰায় কৰি থাকে RTI আৰু অকণমান সুস্থ মগজুৰ মানুহ যেন লাগে মোৰ বোধ হয়। তেওঁ লিখিছে যে আপুনি স্বচ্ছতাৰে কঠোৰকৈ বেয়া মানুহখিনিৰ বিৰুদ্ধে কাম কৰিছে বা পাব্লিক অথৰিটিসকলৰ আপুনি যি কঠোৰ নিৰ্দেশনাৰে স্বচ্ছতা আনয়নত সহায় কৰিছে, আমি বহুত কৃতজ্ঞ। আপোনাৰ ওপৰত আমাৰ পূৰা বিশ্বাস আছে। যাই কি নহওক, এখন আমি নতুনকৈ RTI কৰিছোঁ, কেইবাটাও ডিপাৰ্টমেণ্টৰ বিষয়ে, যাৰ পৰা শ্যামকানু মহন্তকে ধৰি কেইবাজনৰ নাম কৈছে, বাকী কেইবাটাও বেলেগ বেলেগ অনুষ্ঠানৰ কথাও কৈছে। তেওঁলোকে যিখিনি বিত্তীয় সাহায্য অসম চৰকাৰৰ পৰা পাইছে তাৰ বিষয়ে আমি এটা RTI কৰিছোঁ। আৰু আপুনি যেনেকৈ অন্যবোৰ ক্ষেত্ৰত ইমান নিৰপেক্ষভাৱে কাম কৰি আছে, এই ক্ষেত্ৰতো আপুনি তেনেধৰণেই কাম কৰিব বুলি আমি আশা কৰিছোঁ। মহামহিম ৰাজ্যপাল, কাৰণ মই ৰাজ্যপালৰ অধীনত কাম কৰোঁ, এই তথ্য আয়ুক্তই মহামহিম ৰাজ্যপালৰ অধীনত কাম কৰে। তেখেতৰ ওচৰত গৈ এই চিঠিখন কুইকলি ড্ৰাফ্ট কৰি পেলাই তাত মই সেই কথাকেইটাকে লিখিছোঁ যাতে কোনো সন্দেহ বা এনেকুৱা ধৰণৰ অনাহক চিন্তাৰ নহয়। গতিকে তাৰ কাৰণে মই মোৰ অফিচটো ডেমিট কৰিবলৈ বিচাৰিছোঁ আৰু একৰ্ডিংলি মই ৰেজিগনেশ্যন দিছোঁ, মই ইস্তফা দিছোঁ। এই কথাষাৰ ৰাতি মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হেৰিয়ক জনাইছোঁ। ইয়াৰ আগতেও যেতিয়া মই মোৰ অফিচৰ মানুহখিনিক কৈছিলোঁ, তেতিয়া মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীকো কৈছিলোঁ যে এনেকুৱা ধৰণৰ RTI আহিলে মই কিন্তু এটা সিদ্ধান্ত ল'ম চাকৰি কৰা নকৰাৰ বিষয়ে। সেইবুলি আগতেও মই তেখেতলোকক কৈছোঁ। তেখেতলোকে মোক উত্তৰো দিছিলে, হ'ব বাৰু।